হাই গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। মই আছামিজ ব্লগাৰ মণিয়ে পুনৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভালে আৰু অলপ খালি মোৰ কাহ হৈছে। বেটিহঁতৰ হৈছিলে জ্বৰ চৰ্দি, সতি ভাল পালে, এতিয়া মোৰ কাহ হৈছে। আৰু মই ভিডিঅ' চাহ খাই আৰু বনাব নহ'ল। এতিয়া মই দুপৰীয়া কাৰণে ভাত তৰকাৰী বনাবলৈ কিটচেনলৈ আহিলোঁ। ভাবিলোঁ ভিডিঅ'টো বনাওঁ, কাৰণ আগফালে মিস্ত্ৰীয়ে কাম কৰি আছে। সিহঁতৰ লগত লাগি থাকোঁতে মই ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকিলোঁ। ইয়াত দেখিছে আমাৰ বাগানত কিছুমান বনৰীয়া শাক আছে। তেওঁ গৈছিলে বাগানত, মানুহে কাম কৰি আছিলে আৰু তেওঁ সেয়া বনৰীয়া শাক আনিলে। মই তাকে বাছি লৈ আগফালে বাছি আছিলোঁ আৰু এতিয়া ইয়াৰ কিটচেনত দেখিছে দাইল বাগৰ মাৰিছোঁ। আৰু তাৰপাছত মই এয়া বনাইছোঁ লাও বাকলিৰ ভাজি। মই আমাৰ ঘৰলৈ লাও আনিলে মই লাও বাকলিটো সদায় থৈ দিওঁ, কাৰণ মই লাওতকৈ লাও বাকলি ভাজিহে বেছি ভাল পাওঁ। আৰু লগতে এটা আলু দি দিছোঁ আৰু বুট দি দিছোঁ। বুটখিনি তিয়াই লৈছিলোঁ আৰু তাৰপাছত এই লাও বাকলিৰ ভাজিতে বুটটো দি দিম। আপোনালোকে এনেধৰণে বনাই খাইছে নাই বাৰু? যদি নাই খোৱা এনেধৰণে বনাই খাই চাব, খাবলৈ কিন্তু ভাল লাগে। আৰু এয়া দেখিছে লাও বাকলিখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু আলুখিনি অলপ ডাঙৰকৈ লৈছোঁ। আৰু এয়া হৈছে ৰাজমাহ। আপোনালোকে ৰাজমাহ খাই ভাল পায় নাই? মই কিন্তু বহুত ভাল পাওঁ। দুপৰীয়া ভাত খোৱাৰ পাছত আৰু মই ভিডিঅ' বনাব নহ'ল। এতিয়া মই গধূলি চাহ খাবৰ কাৰণে কিবা এটা বনাইছোঁ, যিটো বস্তু মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। একেবাৰে সাধাৰণ হয়। এয়া দেখিছে মই পিঠাগুড়ি খুন্দি লৈছিলোঁ। পিঠাগুড়ি মানে এয়া আৰৈ চাউল, মানে মাচুৰি চাউল আৰু বৰা চাউল। মাচুৰি চাউল লৈছিলোঁ মই আধা কেজি আৰু বৰা চাউল দুমুঠিমান লৈছিলোঁ। লৈ মই মিক্সিত খুন্দি ল'লোঁ আৰু এনেধৰণে মই পিঠা বনাই লৈছোঁ। পিঠাগুড়িখিনি পানী দি মিক্স কৰোঁতে মই তাতে অলপ মিঠাতেল দি দিছিলোঁ। আৰু এয়া দেখিছে ফ্ৰাই পেনত মই একো দিয়া নাই। পিঠাগুড়িখিনিতে মই মিঠাতেল দিছোঁ আৰু নহ'লে ৰিফাইন দিলেও হয়, মই মিঠাতেলেই দিলোঁ। আৰু এনেধৰণে বনাই লৈছোঁ। আপোনালোকে পাতলকৈও বনাব পাৰে, ডাঠকৈও বনাব পাৰে। কিছুমানে বহুত পাতলকৈ বনায়, মই কিন্তু বহুত বেছি পাতল নাই কৰা, অলপ পাতল কৰিছোঁ। আৰু এনেধৰণে মই পিঠাকেইটা বনাই লওঁ। আৰু মই আনফালে চাহ বনাইছোঁ, ৰঙা চাহ বনাম। আৰু ৰঙা চাহত ইলাচি নাইবা আদা দিলে খুব ভাল লাগে। মই আদা দিয়া নাই, ইলাচিয়ে দিছোঁ। এয়া দেখিছে পিঠাখিনি হৈ গ'ল। আৰু পিঠাকেইটা অলপ হালধীয়া হৈছে, কাৰণ পিঠাগুড়িখিনি পানীৰ লগত মিক্স কৰোঁতে মই মিঠাতেল দিছিলোঁ, সেইটো কাৰণে। যদি আপোনালোকে ৰিফাইন দিব বিচাৰে তেনে ৰিফাইনো দিব পাৰে, ৰিফাইন দিলে হালধীয়া নহয়। আৰু এয়া দেখিছে ফ্ৰেছ ক্ৰীম। মই এখন প্লেটত এনেধৰণে ফ্ৰেছ ক্ৰীম লৈ লৈছোঁ আৰু তাৰ লগত মই দিম এভৰিডে পাউডাৰ গাখীৰ। এয়া দেখিছে হাজবেণ্ড যিহেতু এফালে গৈছে, সেইটো কাৰণে ডাঙৰ বেটি আৰু মই চাহটো খাওঁ, সেইটো কাৰণে আমাৰ দুজনলৈকে মই বনাই লৈছোঁ। আৰু এয়া দেখিছে পাউডাৰ গাখীৰ দি ল'ব, তেতিয়া খুব খাবলৈ টেষ্টি হয়। আৰু এনেধৰণে চামুচেৰে মিক্স কৰি ল'ব পাউডাৰ গাখীৰ আৰু ফ্ৰেছ ক্ৰীমখিনি। ইয়াত আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰে, কিন্তু মই ড্ৰাই ফ্ৰুটছ নাই দিয়া। মই অকণমান ইলাচি পাউডাৰ দি দিছোঁ। এয়া দেখিছে লালমোহনৰ ৰস হয়। আৰু আপোনালোকে ইচ্ছা কৰিলে ক্ৰীমখিনিত পাউডাৰ চুগাৰো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু পাউডাৰ চুগাৰ ব্যৱহাৰ নকৰিলোঁ, কাৰণ মোৰ
লালমোহনৰ ৰস অলপ আছিলে, সেইটো কাৰণে মই ইয়াত লালমোহনৰ ৰসখিনি দি দিছোঁ। এনেধৰণে পিঠাখিনিত সানি ল'ব লাগে লালমোহনৰ ৰস, তেতিয়া খাবলৈ মিঠা হয়। নহ'লে আপোনালোকে পাউডাৰ চুগাৰো ব্যৱহাৰ কৰিব পাৰে ক্ৰীমখিনিত। আৰু এতিয়া পিঠাকেইটাৰ ওপৰত মই ক্ৰীমখিনি এনেধৰণে দি দিম। কিনা যিবিলাক পাটিচেপেটা পিঠা পোৱা যায় সেইবিলাকত ক্ৰীমটো অলপ কমকৈ দিয়া থাকে। আমি যিহেতু ঘৰতে বনাইছোঁ আৰু ঘৰতে খাম, সেইটো কাৰণে মই অলপ বেছিকৈ দিছোঁ। বেছিকৈ ক্ৰীম দিলে খাবলৈ বেছি টেষ্টি হয়। আৰু তাৰ পাছত এনেধৰণে ৰোল বনাই দিব। আপোনালোকে ৰোলটো সৰুও কৰিব পাৰে, মই অৱশ্যে সৰু নকৰিলোঁ, ডাঙৰেই হ'ল। ইয়াতকৈ সৰুও কৰি দিব পাৰে তিল পিঠাৰ নিচিনাকৈ। আৰু এয়া দেখিছে, একেবাৰে সহজ পদ্ধতিৰে পাটিচেপেটা পিঠা বনাই আমাৰ হৈ গ'ল। এতিয়া তেনেহ'লে আমি চাহটো খাই লওঁ। অৱশ্যে হাজবেণ্ড নাই, বেটি আৰু ময়ে খাই লওঁ। আৰু মই আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আল্লাহ হাফিজ।